নমস্কাৰ, প্ৰাইম ৰিপৰ্ট 18 চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছোঁ আজিৰ প্ৰথমটো খবৰ। দবকাত হ'ব সৰ্ববৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ প্ৰশাসন, হঠাৎ জাননী পাই উচ্ছেদিতৰ হাহাকাৰ। বান্ধি দিয়া হৈছে ডেডলাইন, সময়সীমা বৃদ্ধিৰ বাবে চিঞৰি চিঞৰি কান্দিছে বেদখলকাৰীয়ে। দবকাত হ'ব সৰ্ববৃহৎ উচ্ছেদ, হঠাৎ জাননী পাই উচ্ছেদিতৰ হাহাকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত সাজু হৈছে প্ৰশাসন। প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি। বান্ধি দিয়া হৈছে ডেডলাইন। ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে জাননী। এমাহৰ ভিতৰত আঁতৰি যাবলৈ জাননী জাৰি হোজাই জিলা বন বিভাগৰ। হঠাতে উচ্ছেদৰ জাননী পাই হাহাকাৰ বেদখলকাৰী। বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আছিল লোকসকলে। দবকাৰ যমুনা মৌদাঙ্গাৰ সংৰক্ষিত বনাঞ্চল মাটি দখল কৰি আছিল বেদখলকাৰীয়ে। এমাহৰ বিপৰীতে 2 মাহৰ সময়সীমা বিচাৰি বেদখলকাৰীৰ কান্দোন। দিব লৈছোঁ পৰৱৰ্তী খবৰ। আপুনি অৰুণোদয় নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে বহু নিয়ম। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবে আছে নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন অৰ্থাৎ চেঞ্জ হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ কেইবাখন জিলাতো প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত। আজি কেইবাখন জিলাতো স্কুল, বেংক, চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত। আজি কেইবাখনো জিলাত স্কুল, বেংক, চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা। বন্ধ থাকিব সকলো স্কুল, কলেজ। দীপাৱলী আৰু কালী পূজা উপলক্ষে বন্ধ ঘোষণা প্ৰশাসনৰ। 21 অক্টোবৰত কামৰূপ মেট্ৰ'ৰ গোলাঘাট, কোকৰাঝাৰ, দক্ষিণ শালমৰা, মানকাছাৰত স্থানীয় বন্ধ ঘোষণা। হোজাই, ডিব্ৰুগড়তো স্থানীয় বন্ধ ঘোষণা। সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত, সকলো শিক্ষানুষ্ঠানকে ধৰি বন্ধ থাকিব। সকলো বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা সমবায় আদি বন্ধ থাকিব। দিব লৈছোঁ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ। শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই। দিব লৈছোঁ এই মুহূৰ্তৰ সবিশেষ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ। প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই। 50,000ৰ সলনি দিছিল 5,000 টকা বিপুল চেতিয়া ফুকনক। বিপুল চেতিয়া ফুকনক ঠগি খোৱাৰ কথা গম পোৱা নাছিল জুবিন গাৰ্গে। খুমটাই গাঁৱৰ মাছখোৱা চুকত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই মন্তব্য শিল্পীগৰাকী। দিব লৈছোঁ পৰৱৰ্তী খবৰ। দীপাৱলীৰ আনন্দৰ মাজত গোলাঘাটত ভয়ংকৰ ঘটনা। বিধ্বংসকাৰী কাণ্ডত ছাই হৈ যায় বহুকেইখন দোকান। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। দিব লৈছোঁ এই মুহূৰ্তৰ সবিশেষ। দীপাৱলীৰ আনন্দৰ মাজত গোলাঘাটত ভয়ংকৰ ঘটনা। বিধ্বংসী কাণ্ডত ছাই হৈ যায় বহুকেইখন দোকান। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। মুহূৰ্তৰ ভিতৰতে জ্বলি শেষ হৈ যায় 5খনতকৈ অধিক দোকান। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। দিব লৈছোঁ পৰৱৰ্তী খবৰ। দীপাৱলীৰ নিশা বাক্সাত পুনৰ ভয়ংকৰ ঘটনা। ফটকা ফুটাওতে তামোলৰ ঢকুৱাৰ বাচন বৰ্তন নিৰ্মাণ কৰা উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা। হাহাকাৰ অৱস্থা। দিব লৈছোঁ এই মুহূৰ্তৰ সবিশেষ। দীপাৱলীৰ নিশা বাক্সাত পুনৰ ভয়ংকৰ ঘটনা। ফটকা ফুটাওতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তামোলৰ ঢকুৱাৰ বাচন বৰ্তন নিৰ্মাণ কৰা উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰায় 5 লক্ষাধিক টকা সা সম্পত্তি ভস্মীভূত। সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগ আৰু শৰ্মা ঢকুৱা উদ্যোগত এই অগ্নিকাণ্ডৰ ঘটনা। দিব লৈছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। বলিউডৰ বিখ্যাত কমেডিয়ান অভিনেতা গোবৰ্ধন আচাৰ ৰাণীৰ বিনিয়োগ। 350খনতকৈ অধিক ছবিত অভিনয় কৰিছিল আচাৰ ৰাণীয়ে। বলিউডৰ শোকৰ ছাঁ। মৃত্যুৰ পূৰ্বে অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা দিছিল আচাৰ ৰাণীয়ে। দিব লৈছোঁ এই মুহূৰ্তৰ সবিশেষ। বলিউডৰ বিখ্যাত কমেডিয়ান অভিনেতা আচাৰ ৰাণীৰ বিনিয়োগ। 84 বছৰ বয়সত মৃত্যু হয় অভিনেতাগৰাকীৰ। আচাৰ ৰাণী নামেৰে পৰিচিত আছিল গোবৰ্ধন আচাৰ ৰাণী। 350খনতকৈ অধিক ছবিত অভিনয় কৰিছিল আচাৰ ৰাণীয়ে। প্ৰায় 5 দশক ধৰি অভিনয়েৰে হৃদয় জিকি আহিছিল দৰ্শকৰ।
অসমলৈও আহিছিল প্ৰবীণ অভিনেতাগৰাকী। অভিনেতাগৰাকীৰ বিনিয়োগত দেশত শোকৰ ছাঁ। মৃত্যুৰ পূৰ্বে অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা দিছিল আশা ৰাণীয়ে।